বৰ্তমান অসমৰ জিলা কেইখন? A 33, B 35, C 31, D 37। শুদ্ধ উত্তৰ হৈছে 31। কোৱেশ্চন নাম্বাৰ 2, অসমৰ ৰাজধানী ক'ত? A শ্বিলং, B দিছপুৰ, C নগাঁও, D শিৱসাগৰ। শুদ্ধ উত্তৰটো হৈছে দিছপুৰ। কোৱেশ্চন নাম্বাৰ 3, অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ কেতিয়া স্থানান্তৰ কৰা হৈছিল? A 1973, B 1980, C 1972, D 1970। শুদ্ধ উত্তৰটো হৈছে 1973।